हेलो फ्रेंड्स वेलकम टू एसएल लार्निंग आपलोक स्वागतम जानाइছো प्रिय बंधुসকল आमी डिस्कास करि आसिलो आसाम हाई स्कूल टेटर বাবে आसाम और इंडियार हिस्टरी और कलचार ऊपर गुरुत्वपूर्ण एमसीक्यू सीरीज यार आगते आमी अलरेडी दुटा पार्ट्स डिस्कास करिছো आपनलोके जदि आगर पार्ट्स दुटा चुआ नाइ आमार प्लेलिस्टत जाय पिने चाब पारे आज आमार 3 नम्बर पार्ट और এই পার্টটো ডিসকাস করার আগতে আপনালোকক জানাও যে আমার চ্যানেলত সায়েন্স এন্ড টেকনোলজির ওপৰত গুৰুত্বপূৰ্ণ এমসিকিউ সিরিজ দি আছো ইকোনমিক্সৰ এমসিকিউ সিরিজ ইভিএস আসামিজ ল্যাঙ্গুৱেজ আৰু জিওগ্ৰাফিৰ এমসিকিউ সিরিজ দি আছো আপোনালোকে যদি ভিডিঅ'বোৰ চাব বিচাৰে আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে তেন্তে আহক আজি আমাৰ থাৰ্ড পাৰ্টটো ডিসকাস কৰিছো क्वेश्चन नम्बर 77 আকবৰৰ ওচৰত মেৱাৰৰ দুজন ৰাণাই আত্মসমৰ্পণ কৰা নাছিল তাৰে এজন আছিল উদয় সিংহ আনজন আছিল প্ৰতাপ সিংহ নেক্সট কোৱেশ্চন হিমু আৰু আকবৰৰ মাজত হোৱা পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল কেতিয়া হৈছিল 1556 খ্ৰীষ্টাব্দত হিমু আৰু আকবৰৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল মনত ৰাখিব আৰু এটো কেতিয়া হৈছিল 1556 খ্ৰীষ্টাব্দত জাহাংগীৰৰ ৰাজত্বকালত 1615 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা ইংৰাজ পৰ্যটকজন হল টমাস ৰ নেক্সট কোৱেশ্চন আগ্ৰাৰ তাজমহল কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব শাহজাহানৰ দিনত নিৰ্মাণ কৰা হৈছিল আগ্ৰাৰ তাজমহল আলমগীৰ উপাধি লোৱা মোগল সম্ৰাটজন হল ঔৰংগজেবে আলমগীৰ উপাধি গ্ৰহণ কৰিছিল কাৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল শাহজাহানৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল আৰু ময়ূৰ সিংহাসন কঢ়িয়াই নিয়া আক্ৰমণকাৰী দলটোৰ নেতা আছিল নাদিৰ শাহ কি কৰিছিল ময়ূৰ সিংহাসনখন লৈ গৈছিল নেক্সট কোৱেশ্চন ঔৰংগজেবে মৃত্যুদণ্ড দিয়া শিখ গুৰুজন হল টেগ বাহাদুৰ ঔৰংগজেবে গুৰু টেগ বাহাদুৰক মৃত্যুদণ্ড দিছিল কোন দুজন মোগল সম্ৰাটৰ মাক ৰাজপুত আছিল ইয়াৰ উত্তৰটো হ'ব জাহাংগীৰ আৰু শাহজাহানৰ মাক আছিল ৰাজপুত আছিল নেক্সট কোৱেশ্চন কাৰ ৰাজত্বকালত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিলগৈ ইয়াৰ উত্তৰটো হ'ব জাহাংগীৰৰ ৰাজত্বকালত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিল নেক্সট কোৱেশ্চন সুলতান মাহমুদে প্ৰথম কেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1001 খ্ৰীষ্টাব্দত ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো হ'ব মোহাম্মদ বাবৰে প্ৰতিষ্ঠা কৰিছিল মোগল সাম্ৰাজ্য কাৰ স্মৃতিত সম্ৰাট শাহজাহানে তাজমহল নিৰ্মাণ কৰাইছিল ইয়াৰ উত্তৰটো হ'ব পত্নী মমতাজৰ স্মৃতিত শাহজাহান নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন মোগল সাম্ৰাজ্যৰ সৰ্বশেষ ৰজাজন কোন আছিল ইয়াৰ উত্তৰটো হ'ব দ্বিতীয় বাহাদুৰ শাহ জাফৰ নামেও জনা যায় সেলুকাছ নিকেটৰক পৰাজিত কৰা ৰজাজন হল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কোৱেশ্চন কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত সতীদাহ প্ৰথা বন্ধ কৰিছিল ইয়াৰ উত্তৰটো হ'ব উইলিয়াম বেন্টিঙে বন্ধ কৰিছিল ভাৰতত সতীদাহ প্ৰথা অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন মনত ৰাখিব ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজাজন কোন হৰ্ষবৰ্ধন মনত ৰাখিব ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজা সুধিছে হৰ্ষবৰ্ধন আছিল নেক্সট কোৱেশ্চন তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল ইয়াৰে তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল 1192 চনত দুয়োটা মনত ৰাখিব নেক্সট কোৱেশ্চন 1525 চনত বাবৰে ইব্ৰাহিম লোডিক পৰাস্ত কৰা যুদ্ধখনৰ নাম হল পানিপথৰ প্ৰথম যুদ্ধ নেক্সট কোৱেশ্চন 1527 খ্ৰীষ্টাব্দত বাবৰে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব খানোৱাৰ যুদ্ধ নেক্সট কোৱেশ্চন শ্বেৰ শাহে দিল্লীৰ মোগল শাসক হুমায়ুনক পৰাজিত কৰা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা যায় ইয়াৰ উত্তৰটো হ'ব চৌচাৰ যুদ্ধ তালিকটৰ যুদ্ধ কিমান চনত সংঘটিত হয় 1565 চনত 1576 খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত
আকবৰৰ সৈন্য দলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহ পৰাজিত হয়। ইয়াৰ শুদ্ধটো হ'ব হালদিঘাটৰ যুদ্ধ। নেক্সট কুৱেশ্যন, পলাচী যুদ্ধ কিমান চনত সংঘটিত হয়? ইয়াৰ শুদ্ধটো হ'ব 1757 চনত। 1757 খ্ৰীষ্টাব্দত পলাচীৰ যুদ্ধ হৈছিল আৰু এই পলাচী যুদ্ধ হৈছিল বংগৰ নবাব, সেই সময়ৰ বংগৰ নবাব আছিল সিৰাজউদ্দৌলা আৰু ব্ৰিটিছৰ আছিল ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভ আৰু নবাব সিৰাজউদ্দৌলাৰ মাজত এই যুদ্ধখন হৈছিল আৰু এই পলাচী যুদ্ধত ৰবাৰ্ট ক্লাইভৰ জয় হৈছিল। নেক্সট কুৱেশ্যন, কোনজন গভৰ্ণৰ জেনেৰেলৰ সময়ত 1857 চনৰ বিদ্ৰোহ সংঘটিত হৈছিল? লৰ্ড কেনিঙৰ দিনত। চিপাহী বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি স্বীকৃতি দিছিল? দ্বিতীয় বাহাদুৰ শাহক চিপাহীসকলে ভাৰতৰ সম্ৰাট বুলি স্বীকৃতি দিছিল। নেক্সট কুৱেশ্যন, সত্য বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰে শুদ্ধটো হ'ব লৰ্ড ডেলহাউজিয়ে প্ৰৱৰ্তন কৰিছিল সত্য বিলোপ নীতি। কোন চনত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? 1858 খ্ৰীষ্টাব্দত। 1891 চনত মৃত্যুদণ্ডৰে দণ্ডিত টিকেন্দ্ৰজিৎ কোন ৰাজ্যৰ আছিল? ইয়াৰে শুদ্ধটো হ'ব মণিপুৰ ৰাজ্যৰ আছিল টিকেন্দ্ৰজিৎ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। WC বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল। আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব ৰাজা ৰামমোহন ৰায়ক কোৱা হয় আধুনিক ভাৰতৰ পিতৃ। কাক কোৱা হৈছিল? ৰাজা ৰামমোহন ৰায়ক। অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন, মনত ৰাখিব। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল আত্মাৰাম পাণ্ডুৰং। আত্মাৰাম পাণ্ডুৰংগে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল স্বামী বিবেকানন্দ। মনত ৰাখিব, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল স্বামী বিবেকানন্দ। চ' ফ্ৰেণ্ডছ, আমি আৰু কেইটামান MCQ ডিছকাছ কৰিম। তাৰ আগতে আপোনালোকক জনাওঁ যে আমাৰ চেনেলত 2013 হৈ যোৱা পেডাগজি যিটো পেডাগজি ছেকশ্যন আছিল হাইস্কুল টেটৰ, সেইটো আমি সলভ কৰি দিছোঁ। ইয়াৰে আপোনালোকৰ PDF লাগিলে আমাৰ হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিব পাৰে। আমাৰ কণ্টেক্ট নম্বৰ হ'ল 7002406045। এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে 7002406045ত। চ' আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল কোন আছিল? মিছেছ এনি বেচেণ্ট। এনি বেচেণ্ট আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী। মনত ৰাখিব, প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচেণ্ট। তলৰ কোনটো কাম লৰ্ড উইলিয়াম বেণ্টিঙে কৰা নাছিল? ইয়াৰে লৰ্ড উইলিয়াম বেণ্টিঙে কৰা নাছিল সুধিছে পিণ্ডাৰী দমন। বাকী সতীদাহ প্ৰথা নিবাৰণ কৰিছিল, ঠগ দমন আৰু শিশুবধ নিবাৰণ কৰিছিল, কিন্তু পিণ্ডাৰী দমনটো লৰ্ড উইলিয়াম বেণ্টিঙে কৰা নাছিল। নেক্সট কুৱেশ্যন, বিধৱা বিবাহ প্ৰচলনৰ ক্ষেত্ৰত কোন ভাৰতীয়ৰ নাম বিশেষকৈ জড়িত? ইয়াৰে শুদ্ধটো হ'ব ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বিশেষকৈ জড়িত আছিল বিধৱা বিবাহ প্ৰচলনৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিল তাৰিখে। অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনৰ পৰা 1921 চনত। আপোনালোকে মনত ৰাখিব, দুয়োটা কুৱেশ্যন অতিকে গুৰুত্বপূৰ্ণ। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত আৰু অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনৰ পৰা 1921 চনত। নেক্সট কুৱেশ্যন, কোনখন কংগ্ৰেছৰ অধিৱেশনত স্বৰাজ লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰা হৈছিল? ইয়াৰে শুদ্ধটো হ'ব 1920 চনৰ নাগপুৰ অধিৱেশন। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিয় বন্ধ কৰি দিছিল? ইয়াৰ শুদ্ধটো হ'ব উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত
জনতাই থানাত কি কৰিছিল অগ্নি সংযোগ কৰি 22জন পুলিচ বিষয়াক পুৰি মৰাৰ নিচিনা হিংসাত্মক ঘটনাত গান্ধীজী মৰ্মাহত হয় আৰু ইয়ে গান্ধীজী উপলব্ধি কৰিলে যে ভাৰতবাসী এতিয়া অহিংসা আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তাৰ বাবে গান্ধীজীয়ে কি কৰিছিল অসহযোগ আন্দোলন বন্ধ কৰি দিছিল। নেক্সট কুৱেশ্যন, কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতৰ বাবে পূৰ্ণ স্বৰাজ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ লোৱা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব 1929 চনৰ লাহোৰ অধিৱেশনত। 1929 চনৰ লাহোৰ অধিৱেশনত কংগ্ৰেছ কি কৰিছিল ভাৰতৰ বাবে পূৰ্ণ স্বৰাজ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ লোৱা হৈছিল। গান্ধীজীয়ে দাণ্ডী যাত্ৰা কিয় কৰিছিল? গান্ধীজীয়ে দাণ্ডী যাত্ৰা কিয় কৰিছিল? ব্ৰিটিছ চৰকাৰৰ লোন আইন ভংগ কৰিবৰ বাবে, আৰু এইটো গুজৰাটৰ সাবৰমতী আশ্ৰমৰ পৰা কৰিছিল। নেক্সট কুৱেশ্যন, আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰে শুদ্ধটো হ'ব লৰ্ড আৰউইন আৰু লৰ্ড উইলিংডন। লৰ্ড আৰউইন আৰু লৰ্ড উইলিংডন আছিল তেতিয়া ভাৰতৰ গভৰ্ণৰ জেনেৰেল। 1931 চনৰ লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেললৈ গান্ধীজীৰ লগত কোন গৈছিল? সৰোজিনী নাইডু গৈছিল। নেক্সট কুৱেশ্যন, 1942 চনৰ 8 আগষ্টত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা কংগ্ৰেছৰ বোম্বাই অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল মৌলানা আব্দুল কালাম আজাদ। মৌলানা আব্দুল কালাম আজাদ হ'ল ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধটো হ'ল লৰ্ড লিনলিথগ। লৰ্ড লিনলিথগ আছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল। চ' ফ্ৰেণ্ডছ, আজি আমি বহুকেইটা MCQ ডিছকাছ কৰিছোঁ। আপোনালোকে যদি আজিৰ পাঠটো ভাল পাইছে অৱশ্যই লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কোনোবা কুৱেশ্যনত যদি আপোনালোকৰ ডাউট থাকে অৱশ্যই কমেণ্ট বক্সত জনাব পাৰে, আৰু কিবা ধৰণৰ ছাজেশ্যন থাকিলে আমাক জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।